বন্ধুসকল কুইড এখন আনি থোৱা আছিলে আপোনালোক সেইদিনা অকণ শ্বৰ্ট ভিডিঅ'টো বনাই দেখুৱাইছিলোঁ গাড়ীখন একদম ফুল বডি অৰিজিনেল পেইণ্টত আছে কোনো বাম্পাৰ কোনো ৰুফ কোনো কিবা আপোনাৰ ফেণ্ডাৰ চেণ্ডাৰ ক'তো ৰিপেইণ্ট নাই গাড়ী একদম পূৰা চিলত আছে পুৰা ফুল্লি চিলত আছে অৰিজিনেল চিল টায়াৰ চাৰ ধুনীয়া হৈ আছে 60,000 চলিছে গাড়ীখন জেনুইন চলিছে ছেকেণ্ড অনাৰ গাড়ী হয় আৰু ভিতৰ চিটবোৰ গাড়ীখন ধুনীয়া হৈ আছে ভিতৰ চিটৰ কণ্ডিশ্যন ধুনীয়া আছে RX মডেলটো LCD চব আছে অৰিজিনেল যিটো LCD লগত লাগি আহে সেইটো আছে বাকী কণ্ডিশ্যন ভাল হৈ আছে গাড়ী খালি গাড়ীখন লেতেৰা হৈ আছে ধোৱা মেলা নাই 2018 ধৰিব পাৰে আৰু ডেৰমাহমান কমিলে 2000 একদম 17 একদম লাষ্টৰ মডেল হয় আৰু RX মডেলটো গাড়ী মানে চলাবলৈ বহুত মজা হৈ আছে একদম পুৰা স্মুথ হৈ আছে আৰু এইখনৰ কথা জানে যে মাইলেজ মানে এখন মাইলেজ কিং আৰু আপোনাৰ 22-23 মাস মানে মাইলেজ দেখুৱায় এইখন গাড়ীখন এটা দুটা জেগাতে লাগি আছে অকণমান দেখাচ্ছে এইখনতে অকণমান ডেণ্টৰ নিচিনা পৰি আছে নিচিনা অকণমান শ্লাইড সেইটো ইমান ধৰিব নোৱাৰে আৰু বনাবলগীয়া কোনো প্ৰয়োজন নাই আৰু এইফালে অকণমান এটা দাগি আছে এইটো দিছিলে ক'ৰবাত লাগিছিলে সেইকাৰণে বাকী আপোনাৰ গাড়ী একদম পুৰা ধুনীয়া ফ্ৰেছ হৈ আছে কণ্ডিশ্যন খালি এইখন লেতেৰা হৈ আছে মই ধুই দেখাব পৰা বেছি ভাল আছিলে যদি আপোনালোকে এখন লয় তেতিয়াহ'লে ল'ব পাৰিব গাড়ী কণ্ডিশ্যন ভাল ইঞ্জিন পুৰা চিল হৈ আছে কোনো অইল লিক নাই চাউণ্ড ধুনীয়া হৈ আছে চলাবলৈ খুব স্মুথ হৈ আছে AC ৰানিং আৰু এইখনত একেবাৰে দিয়া দামটো হ'ব 1,90,000 টকা 2 লাখ টকা কৈ আছিলোঁ কিন্তু 1,90,000 টকা ফিক্স দাম কম নহ'ব যিটো কোৱা আছে সেইটো দামেই হ'ব 2 লাখ নাই কোৱা মই 1,90,000 লাগে কাৰণে মই 1,90,000 কৈছোঁ আৰু কোনোবা যাতে বাৰ্গেনিং নকৰে আকৌ ফোন কৰি তো দেখুৱাই দিলোঁ আৰু কোনোবাই যদি বুকিং কৰোঁ বুলি ভাবে তেতিয়া বুকিং কৰি ল'ব ভিডিঅ'টো আজিলৈ ইমানেই আছিল বাই বাই